নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। ১ নম্বৰ, গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত আহোমৰ সিংহাসনত বহা ৰজাজনৰ নাম কি? উত্তৰ পুৰন্দৰ সিংহ। ২ নম্বৰ, পোন প্ৰথমবাৰৰ বাবে মণিপুৰ আক্ৰমণ কৰা মান ৰজাজনৰ নাম কি? উত্তৰ বডোপায়া। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।